নমস্কাৰ বন্ধু বান্ধৱীসকল, এই চন্দ্ৰগ্ৰহণৰ ফলত পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। চাকৰি লাভৰ ভাল খবৰ আপোনালোকৰ জীৱনলৈ আহিব পাৰে। আহক তেনেহ'লে এই চন্দ্ৰগ্ৰহণৰ ফলত কি কি ৰাশিৰ ভাগ্য সলনি হ'ব আৰু তেওঁলোকৰ কপাল ফুলিবলৈ গৈ আছে সম্পূৰ্ণভাৱে জানি লওঁ এই ভিডিঅ'টোৰ যোগেদি। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ শক্তি জাগ্ৰত হ'বলৈ গৈ আছে এই চন্দ্ৰগ্ৰহণৰ ফলত। উৎসাহ আপোনালোকৰ ভৰপূৰ হৈ পৰিব। ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব। নিজৰ কৰ্মত আপোনালোকে গুৰুত্ব দিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ মংগল শুভ গ্ৰহত অৱস্থিত কৰিব, যাৰ ফলত বহুকেইটা ক্ষেত্ৰত লাভৱান আপোনালোকৰ হৈ পৰিব। এই ৰাশিৰ দশম স্থানত ৰাজযোগৰ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিত্তীয় ক্ষেত্ৰত আপোনালোক গতিশীল হৈ পৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আৰ্থিক সুযোগ লাভৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বহুকেইটা ক্ষেত্ৰত লাভৱান হোৱাৰ প্ৰবল সম্ভাৱনা আছে। পৰিয়ালবৰ্গৰ সৈতে আনন্দভাৱে সময় অতিবাহিত কৰিব পাৰিব। দীঘলীয়া সময় ধৰি যদি কিবা ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰি থৈছিল সেই পৰাও আপোনালোকে লাভৱান হ'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ অহা দেখিবলৈ পোৱা যাব। কিবা কাম যদি আপোনালোকে কৰিম বুলি চিন্তা কৰিছে সেই কাম কৰিব পাৰিব আৰু পৰিকল্পিত কামো আপোনালোকৰ সম্পূৰ্ণভাৱে হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ নামি অহা দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত আৰ্থিক লাভৱানৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি উচ্চ বিষয়াৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব আহি পৰিব পাৰে। পাৰিবাৰিক জীৱনত আপোনালোকৰ সৰু সৰু কিছুমান সুখ আহাৰ সম্ভাৱনা আছে। বহিৰাজ্যত কৰ্ম কৰি থকা লোকসকলে ভাল খবৰ পাব আৰু এই জীৱনত আপোনালোকে আগ্ৰহী হৈ পৰিব কিছু কৰ্মত। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ দক্ষতা ভৰপূৰ হৈ পৰিব আৰু আপুনিও লাভৱান হ'ব পাৰিব। নতুনকৈ আপোনালোকে কিবা কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। মংগল গ্ৰহৰ শুভ দৃষ্টি থকাৰ ফলত এই চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকে কেওফালৰ পৰা সুপৰামৰ্শ আৰু সুযোগ লাভ কৰিব পাৰিব। কিছুমান নতুন সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ দিশ দেখিবলৈ পোৱা যাব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় এই চন্দ্ৰগ্ৰহণ। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হৈ থাকিব। কিবা ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিছে তাৰ পৰাও সুপৰামৰ্শ বা সুফল লাভ কৰিব পাৰিব। বিত্তীয় ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকে শুভকামনা লাভ কৰিব পাৰিব। আৰ্থিক বিষয়ববীয়াৰ ক্ষেত্ৰত বা আৰ্থিক বিষয়টোৰ ক্ষেত্ৰত লাভজনক চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আগৰ কামৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰিব। যিসকল লোকে চাকৰি বিচাৰিছে তেওঁলোকৰ কাৰণে প্ৰচেষ্টাই সুফল লৈ আহিব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। তেওঁলোকৰ জীৱনত এটাৰ পিছত আনটো সুযোগ আহিবলৈ গৈ আছে। নতুন পথ বিচাৰি পাব আপোনালোকে জীৱনৰ। আপুনি হয়তো কিবা যদি আগতে শুভ কাম কৰি থৈছিল সেই শুভ কামৰ শুভ ফল লাভ কৰিব পাৰিব এই সময়তে। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতিৰ শুভ অৱস্থান পৰিব আৰু 9ম স্থানত আছে বুধ, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে সফলতা লৈ আহিব পাৰিব। কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি সাজু হৈছে বা কিবা চাকৰিৰ কাৰণে যদি পৰীক্ষা দিম বুলি সাজু হৈছে তেনেহ'লে এই সময়ত আপোনালোকৰ কাৰণে অত্যন্ত লাভজনক বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আৰ্থিক লাভৱানৰ যুগ দেখিবলৈ পোৱা যাব। উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য জীৱনতো আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কিবা কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰি যদি বহুদিনৰ পৰা কৰিব পৰা নাই সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়।
ধাৰ্মিক ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। ভ্ৰমণৰ প্ৰবল সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। দূৰভ্ৰমণ কৰি আনন্দিত অনুভৱ কৰিব আপোনালোকে পাৰিব। এই ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হোৱাৰো প্ৰবল সম্ভাৱনা থাকি যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা টুকলি কৰা লোকসকলে নতুন কামৰ সন্ধান লাভ কৰাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। 4 নম্বৰটো তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই চন্দ্ৰগ্ৰহণ আপোনালোকৰ অতিশয় শুভ বুলি ক'ব পৰা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি আপোনালোকৰ আহিবলৈ ধৰিব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে আশাৰ ইংগিত দেখিবলৈ পোৱা যায়। কিবা ক্ষেত্ৰত যদি আপোনালোকে ৰৈ আছিল বা কিবা ক্ষেত্ৰ কৰিম বুলি চিন্তা কৰিছিল, সেই কাম আপোনালোকে নিঃসন্দেহে কৰিব পাৰে। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান বা শুভ কাম কৰিম বুলি আপোনালোকে ভাবিছে, তেনে ক্ষেত্ৰতো পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব আৰু লগতে শুক্ৰৰ শুভদৃষ্টি পৰাৰ ফলত আপোনালোকে কেও ক্ষেত্ৰৰ পৰা নতুন নতুন সুযোগ সুবিধা বা পথ বিচাৰি পাবলৈ সক্ষম হ'ব। পঞ্চম ভাগত কালনিধি যোগ থকাৰ ফলত আপোনালোকে নতুন কিবা সুযোগ গঠন কৰিব পাৰিব। কিবা কাম যদি আপোনালোকে দক্ষতাপূৰ্ণভাৱে কৰে, সেই কামৰ পৰা উচিত ফলাফল অৰ্জন কৰিব পাৰিব। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা আপোনালোকৰ লাভ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অত্যন্ত অনুকূল হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে পাৰিব বা আগতেই বিনিয়োগ কৰি থোৱা ব্যৱসায়ৰ পৰা উচিত ফলাফল লাভ কৰিব পাৰিব। নতুনকৈ কিবা চিন্তা আপোনালোকে কৰিব বিচাৰিলে নিঃসন্দেহে চিন্তা কৰিব পাৰিব। মাংগলিক অনুষ্ঠান আপোনালোকৰ ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰিব। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰিয়ালত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিলেই আপোনালোকৰ অনুকূলতা বৃদ্ধি পাবলৈ ধৰিব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে আৰু চতুৰ্থ স্থানত মংগল গ্ৰহৰ অৱস্থান হৈ পৰিব, যাৰ ফলত যি ক্ষেত্ৰতে আপোনালোকে হাত দিব সেই ক্ষেত্ৰতেই সফলতা লাভ কৰিব পাৰিব। মনোযোগ আপোনালোকৰ কৰ্মৰ প্ৰতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মত নতুনভাৱে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ কৰ্ম আৰম্ভ কৰিম বুলি যদি ভাবিছে, কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ অনুকূল হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিব। নতুন কিবা এটা চেষ্টা কৰাৰ সুযোগ লাভ কৰিব। পাৰিবাৰিক জীৱনত ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। চাকৰিৰ প্ৰকল্প যদি বা চাকৰিৰ কাৰণে যদি পৰিকল্পনা কৰি থৈছিল, সেই পৰিকল্পনা আপোনালোকৰ অনুকূল হৈ পৰিব আৰু চাকৰিৰ খণ্ডত কাম কৰি থকা লোকসকলৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব আৰু লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। কিবা ক্ষেত্ৰত যদি আপোনালোকে কাম কৰিম বুলি ভাবিছে, সেই কাম কৰিব পাৰিব। পৰিকল্পিত কাম সুচাৰুভাৱে হৈ পৰিব। বাহনৰ সুখে আনন্দিত আপোনালোকক কৰিব বা ঘৰলৈ বাহন অহাৰ প্ৰবল যোগ আপোনালোকৰ নামি আহিছে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ'ব। লগতে কৰ্মজীৱনৰ পৰা আপোনালোকে কিবা এটা যদি আশা কৰি আছিল, সেই আশা আপোনালোকৰ পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি কৰি থকা লোকসকলৰ দৰমহা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। দাম্পত্য জীৱন সুন্দৰ হৈ পৰিব। ঘৰুৱা পৰিৱেশতো আনন্দময় হিচাপে পাৰ হ'ব আৰু ভাই ভনীৰ লগত থাকোঁতে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু আপোনালোকৰ চাৰিওফালৰ পৰা অৰ্থ অহাৰ বাট মুকলি হৈ পৰাৰ যোগ দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।